গ্ৰন্থ সান্নিধ্যৰ সুবাস ইউটিউব চেনেলৰ জৰিয়তে সকলোলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটি আৰ্থৰা অপূৰ্বৰঞ্জন দত্ত ছাৰলৈ মই শ্ৰদ্ধা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটিলৈ মোক ছাৰে প্ৰথমতে ফোনৰ যোগেৰে জড়িত হ'বলৈ উৎসাহ প্ৰদান কৰিছিল আৰু ময়ো তাৰ কাৰণে সামান্য চেষ্টা কৰিছোঁ। এই অনুষ্ঠানটিৰ জৰিয়তে গ্ৰন্থ অধ্যয়নৰ পৰ্যালোচনা আৰু অনুভৱবোৰ প্ৰকাশ কৰিবলৈ সুবিধা প্ৰদান কৰিছে আৰু সেয়েহে ময়ো মোৰ ভাল লগা এখনি গ্ৰন্থ অনুভৱ ব্যক্ত কৰিবলৈ এই অনুষ্ঠানটিৰ যোগেতে প্ৰয়াস কৰিছোঁ আৰু তাৰ কাৰণে মই প্ৰথমতে এই চেনেলটিক ধন্যবাদ জনাইছোঁ। আৰু এই গ্ৰন্থখন হৈছে সম্ৰাট অশোক এক বিস্ময়কৰ জীৱনৰ শিলালিপি আৰু এই গ্ৰন্থখন ৰচনা কৰিছে প্ৰথিতয্য কবি ঔপন্যাসিক প্ৰবন্ধকাৰ জনাৰ্দন গোস্বামীদেৱে আৰু এই গ্ৰন্থ উপন্যাসখনেই ইতিহাসৰ পটভূমিত ৰচনা কৰা হৈছে আৰু আমি জানো যে ইতিহাস অধ্যয়নে আমাৰ প্ৰজ্ঞাৰ ভঁৰাল সমৃদ্ধ কৰে আৰু ইতিহাসৰ অধ্যয়নৰ যোগেদি আমি বৰ্তমান সমাজ পৰিস্থিতি আমি বুজি ল'ব পাৰোঁ আৰু লেখকৰ এই উপন্যাসখনৰ কাহিনীৰ জৰিয়তে মৌৰ্য সাম্ৰাজ্যৰ বিস্তৃতিৰ কথা, মৌৰ্য সাম্ৰাজ্যৰ উত্থান পতনৰ কথা খুব সুন্দৰভাৱে নিখুঁতভাৱে বিৱৰণ কৰিছে আৰু এই উপন্যাসখনৰ কাহিনী প্ৰথমতে এহাল ডেকা গাভৰুৰ প্ৰেমৰ সম্পৰ্কৰে আৰম্ভ কৰিছে আৰু ডেকা গাভৰুহাল হৈছে ছচ আৰু যামিনী। তেওঁলোক দুয়ো বিবাহ পাশত আবদ্ধ হ'বলৈ বিচাৰিছিল, কিন্তু সেই সময়ৰ ব্ৰাহ্মণসকলে এই কথাটো মানি লোৱা নাছিল, তেওঁলোকক বাধা প্ৰদান কৰিছিল আৰু এইখিনিৰ পৰা জানিব পাৰিছোঁ যে সেই সময়ত ব্ৰাহ্মণসকলৰ স্থান সমাজত কেনেকুৱা ধৰণৰ আছিল। ব্ৰাহ্মণসকলৰ স্থান সেই সময়ত অতি উচ্চ আছিল। ৰজা মহাৰজাসকলেও তেওঁলোকক মৰ্যাদা প্ৰদান কৰিছিল। তেওঁলোকে বিভিন্ন ধৰণৰ মাংগলিক কাৰ্য সমাজৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যবিলাক কৰিবলৈ তেওঁলোকক অনুমোদন জনোৱা হৈছিল তথা তেওঁলোকক সেই সময়ত এটা খুব উচ্চ এটা স্থান দিছিল। সাধাৰণ ৰাইজে তেওঁলোকৰ বিৰুদ্ধে মাত মতাৰ কোনো অধিকাৰ নাছিল। এইখিনি কথা এই কাহিনীটোৰ জৰিয়তে জানিব পাৰিছোঁ আৰু এই উপন্যাসখনৰ কাহিনীৰ জৰিয়তে সেই সময়ৰ বাণিজ্য, খাদ্য সম্ভাৰ, কৃষি, ভাস্কৰ্য ইত্যাদিৰ কথা অৱগত হ'ব পাৰিছোঁ আৰু মৌৰ্য সাম্ৰাজ্যৰ শাসন ব্যৱস্থা আছিল খুব কটকটীয়া আৰু সুদৃঢ় আৰু প্ৰধানকৈ এই উপন্যাসখনত অশোকৰ জীৱন গাথাটো, সম্ৰাট অশোকৰ জীৱন গাথাটো খুব সুন্দৰভাৱে বিৱৰণ কৰিছে। তেখেতৰ যি নেতৃত্ব গুণ, তেখেতৰ ৰাজনৈতিক চাতুৰ্যতা, তেখেতৰ শাসন ব্যৱস্থা, এই কথাখিনি খুব ভাল ধৰণে লেখকে ব্যক্ত কৰিছে আৰু মই নিজেও এইখিনি কথা তেখেতৰ জীৱনৰ কথা এই গ্ৰন্থখন পঢ়ি উপলব্ধি কৰিব পাৰিছোঁ আৰু জানিব পাৰিছোঁ আৰু এই উপন্যাসখন অধ্যয়নৰ যোগেদি মই এটা কথা জানিব পাৰিলোঁ যে অশোকৰ জীৱনৰ টাৰ্ণিং পইণ্টটো হৈছে কলিঙ্গৰ যুদ্ধখন আৰু কলিঙ্গৰ যুদ্ধখনৰ কথা আমি সকলোৱে জানো যে কলিঙ্গৰ যুদ্ধত হাজাৰ হাজাৰ মানুহৰ মৃত্যুবৰণ হৈছিল, তেজেৰে ৰাঙলী হৈছিল আৰু এই দৃশ্যই সম্ৰাট অশোকক তেখেতক দুখ দিছিল। তেখেত হতাশা আৰু নিৰাশাত তেখেতে ভুগিছিল আৰু তাৰ বাবে তেখেতে পৰিত্ৰাণ পাবলৈ, শান্তি লভিবলৈ তেওঁ বৌদ্ধ ধৰ্মৰ দিহা পৰামৰ্শ গ্ৰহণ কৰিছিল আৰু বৌদ্ধ ধৰ্মৰ দিহা পৰামৰ্শ তেখেতে সম্প্ৰচাৰ আৰু সম্প্ৰসাৰণ কৰিছিল আৰু তাৰ কাৰণে তেখেতে বিভিন্ন বৌদ্ধ মঠ, ভাস্কৰ্য, স্থাপত্য তেখেতে নিৰ্মাণ কৰিছিল আৰু প্ৰজাসকলকো তেখেতে শান্তিৰ বান্ধোনেৰে বান্ধিবৰ বাবে তেখেতে বৌদ্ধ ধৰ্মৰ দিহা পৰামৰ্শবিলাক প্ৰচাৰ কৰিছিল আৰু ৰাজ্যৰ মংগলৰ কাৰণে বিভিন্ন ধৰণৰ তেখেতে কাম কৰিছিল। মুঠতে তেখেতে এখন সুশৃংখল সমাজ গঠন কৰিবলৈ চেষ্টা কৰিছিল আৰু শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু সেইকাৰণে মই তেখেতৰ এই কলিঙ্গৰ যুদ্ধখন তেখেতে টাৰ্ণিং পইণ্ট বুলি ক'ব বিচাৰিছোঁ আৰু ইয়াৰ পিছতেই তেখেতক দেৱনামৰ প্ৰিয় হিচাপে জনা গৈছিল আৰু তেখেতে তেখেতৰ সাম্ৰাজ্যত শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰিছিল আৰু এইখিনি আছিল মূল কথা। থুলমূলকৈ মই এনেধৰণে বক্তব্য কৰিলোঁ অশোকৰ
জীৱনৰ কথা, তেখেতৰ যি নেতৃত্বাৱলী গুণ, তেখেতৰ শাসন ব্যৱস্থা সঁচাই অনুকৰণীয়, তেওঁৰ ৰাজনৈতিক চতুৰ্যতা সঁচাই অনুকৰণীয়। আমি এইখিনি আচলতে আমি জানিব লাগে। আৰু সম্ৰাট অশোকৰ কথা আমি বিভিন্ন ৰজা মহাৰজাৰ লগতে আমি তেওঁৰ কথা আমি জানিব লাগে। আৰু তেওঁৰ যি ব্যক্তিত্ব সেইখিনি সঁচাই অনুকৰণীয়। আৰু মই এই গ্ৰন্থ উপন্যাসখন পঢ়ি খুব হৃদয়ংগম কৰিলোঁ, খুব ভাল লাগিল। আৰু খুব ভাল ধৰণে আচলতে মই সম্ৰাট অশোকৰ জীৱন বৃত্তান্তৰ কথা জানিব পাৰিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলেও এই গ্ৰন্থখন পঢ়ি উপকৃত হ'ব পাৰিব। এইখিনি কথাকেই মই এই গ্ৰন্থখন অধ্যয়নৰ মোৰ অনুভৱখিনি আছিল। আৰু শেষত কওঁ যে গ্ৰন্থ অধ্যয়নে আমাক মানসিক তৃপ্তি দিব পাৰে, মানসিক শান্তি আমাক দিব পাৰে। আৰু বৰ্তমান জটিল পৰিস্থিতিত আচলতে গ্ৰন্থ অধ্যয়নে আমাক নতুন নতুন কৰ্মৰ উদ্যম দিব পাৰে, নতুনৰ সৃষ্টি আমাক মনত দিব পাৰে। আৰু শেষত আকৌ পুনৰবাৰ মই এই ইউটিউব চেনেলটোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।